Heroes to welcome to my second channel Loirid Vlogs. আজি মানে মই পূজা চাবলৈ গৈ আছো আপোনালোকে ভিডিওটো চাই থাকক আমি ভিডিওটো আৰম্ভ কৰো বলক ভিডিওটো আৰম্ভ কৰো ফাৰ্ষ্ট এবাৰ আমি যাম আৰু এনে সৰবুখন ঘূৰিম সৰবুৰ মই খৰাচৰত উঠিম দোস্ত মায়ে দেখা থাকিব আপোনালোকক বহুত ওপৰত উঠিম দোস্ত আপোনালোকৰ ভিডিওটো চাই থাকক বলক যাম আৰু পইচা লাগিব মোৰ 50 টকা আছে সব দেখাই আছো আপোনালোকক এইটো 50 টকা বলক মা হৈছে না নাই বুঝা যাব লাগে ৰঙালে পাৰিব লাগিব কুঠলি হল দোস্ত আপোনালোকে গম পাইছেনে মোৰ যে পৰীক্ষা চলি আছে আৰু আপোনালোকক দেখাই আছো মোৰ কি প্ৰশ্ন অৱশ্য এইখন আমি লিখিছো এইখনত আৰু প্ৰশ্ন দিছে এইখন প্ৰশ্ন এইখন প্ৰশ্ন কি লিখিব আপোনালোকক কওঁ 16 পিছত কি 16 পিছত আপোনালোকে জানে 17 মোক এইখনত মেথছ আছিল আজি এইখনত লিখিব দিছে সব মেথছ আৰু এইখন প্ৰশ্ন এই সৰবুখৰ পূজা এই গেটখন চাওক কৰি দেখাই দিছোঁ আপোনালোকে ভাবিছে যে কিমান লাগিছে আমাৰ এনেকৈ চালি কি বঢ়িয়া লাগে দোস্ত চাওক দেখা পাইছেনে ময়ে দিয়ক দোস্ত দেখা পাইছেনে মই পালোঁ আন্ধাৰ আপোনালোকে অলপ পিছত দেখা পাব ৰ'ব লাইট দোকান সৰু মানুহ খেলা বস্তু আছে আমাৰ বস্তু নাই আমি এতিয়া ডাঙৰ বস্তু কিনিব লাগে এইখনে বাণিজ্য মেলা ইয়াৰ পৰা ইদিনকে ভাইটিয়া ৰাস্তা আছো আৰু এই পৰিৱেশ এইখিনি ট্ৰেইন আৰু এইবিলাক আৰু সেইটো পইচা কেইটা পাওঁ না নাপাওঁ বা চাং ৰ মই ধৰি এইগিলা এলোপ্লেন আপোনালোকে অলপমান নাচাব দিয়ক মই এলোপ্লেনে উঠি একবাৰ উঠো